মানৱ দেহ হ'ল ৰোগৰ আকৰ, কিন্তু প্ৰকৃতি মাতৃয়ে সেইসমূহৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ বন ফল ফুল অপৰ্যাপ্তভাৱে আমাৰ মাজত বিলাই দিছে। প্ৰয়োজন মাথো সেই খবৰ গুণাৱলী চিনাক্ত কৰি তাৰ সৎ প্ৰয়োগ কৰাৰ। ক'লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কমেই ওলাব। এই গছৰ পাত ছাল গা গছ শিপা ফল মূল প্ৰতিটো অংশই ঔষধীয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে। লোককথা মতে ভগৱান কৃষ্ণই জামু গছৰ তলত বহি বাঁহী বজাইছিল। সেয়েহে এই গছক পবিত্ৰ জ্ঞান কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মন্দিৰ চৌহদত ৰোপণ কৰি আহিছে। ক'লা জামুৰে আছে বিভিন্ন ঔষধি গুণৰ লগতে উপকাৰিতা। আহকচোন জানো ক'লা জামুৰনো কি কি উপকাৰিতা আছে। বিভিন্ন ধৰণৰ সুগন্ধি আতৰ বনোৱাত ব্যৱহাৰ কৰা হয় ক'লা জামু। জাম জেলি চৰবত আদি বনোৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। জামু গুটিৰ পৰা ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী হাৰ্বেল টি বনোৱা হয়। টুথপেষ্ট বনোৱাত জামু ব্যৱহাৰ কৰা হয়। ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্নিচাৰ ৰেলৱে স্লিপাৰ নৌকা গীটাৰ জাতীয় বাদ্যযন্ত্ৰ আদিও নিৰ্মাণ কৰা হয়। ইয়াৰ পৰা ওলোৱা তেলত এণ্টি অক্সিডেণ্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। এনে তেলৰ বিষহাৰী বীজাণুনাশক কীটনাশক আৰু এণ্টিফাংগেল গুণ দেখা যায়। জামু গছে পাৰিপাৰ্শ্বিকতাও সুন্দৰ কৰে। ইয়াৰ উপৰি ক'লা জামুত আছে পুষ্টিকৰ উপাদান ভিটামিন চি কে B6 ফলেট পটাছিয়াম ইত্যাদি ইয়াত পোৱা যায়। ইয়াৰ উপৰি এই ফলত আছে এণ্টিঅক্সিডেণ্ট যিয়ে আমাৰ শৰীৰৰ লগতে ছালকো ভালে ৰখাত সহায় কৰে। হাড়ৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত জামুৰ বিকল্প একো নাই। জামুত আছে ভিটামিন কে ফছফৰাছ জিংক মেগনেছিয়াম আইৰণ প্ৰভৃতি উপাদান। এই উপাদানবোৰে হাড়ৰ স্বাস্থ্য উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। গৱেষণাত প্ৰমাণিত হৈছে যে এক বাটি জামুৱে শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। প্ৰতিদিনে যদি এবাটিকৈ জামু খোৱা হয় তেতিয়াহ'লে ইনচুলিনৰ কৰ্মক্ষমতা বৃদ্ধি পায়। ফলত ৰক্তত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱা হ্ৰাসৰ কোনো আশংকাই নাথাকে। হৃদৰোগক দূৰৈত ৰাখিব পাৰে জামুৱে। ইভেলিজিৰ যিবোৰ উপাদান আছে সেইবোৰে শৰীৰৰ বেয়া কলেষ্ট্ৰৰেলৰ মাত্ৰা কমাই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। সেয়ে এই ফল খোৱাৰ ফলত হাৰ্টৰ অসুখৰ পৰা দূৰৈত থাকিব পৰা যায়। চুলি পকা সমস্যাৰ ঔষধ হ'ল জামু। এই ফলবিধে চুলিত জমা হৈ থকা মৃত কোষবোৰক আঁতৰাই চুলিৰ স্বাস্থ্যৰ উন্নতি ঘটায়। নিউজ ডেস্ক ৰিপৰ্ট লেংটন বাতৰি।